हेलो वेलकम बैक टू माय चैनल लुइट ब्लॉग আৰু এয়া মোৰ লগত আছে মহেশ হাই বুলি কৈ দিয়া হাই আৰু আমি আজি দেখাম এইটো পালচাৰ 220 এফ ইয়াৰ স্পেচিফিকেশ্যন ডাউন পেমেণ্ট সকলোখিনি কম আৰু ইয়াৰ কেইটামান চিনেমেটিক শ্বট দেখাই লওঁ আপোনালোকক তাৰপিছত কম স্পেচিফিকেশ্যন সকলোখিনি কম দেখাই দিব ভিডিঅ'টো খিনি কৈ দিওঁ আৰু মই লৈছোঁ আজি ব্লু কালাৰৰ লৈছোঁ পালচাৰ 220 খন আৰু ইয়াৰ ডিছপ্লেমেণ্ট হৈছে 220 cc বাইক আৰু ইয়াৰ মেক্স পাৱাৰ হৈছে 220 cc আৰু আপোনালোকে মেক্স টৰ্ক পাই যায় 20.4 bs পাৱাৰ আৰু 8500 rpm এইখন বাইকৰ পাই যায় 8500 rpm আৰু ইয়াৰ গিয়াৰ বক্স দেখিবলৈ পাইছে 5 স্পীড গিয়াৰ বক্স আৰু আপোনালোকে ইয়াত ABS পায় ABSও পায় আপোনালোকে আৰু ৰিয়াৰ ব্ৰেক ডিছ আৰু ABS আৰু 1300 nm ব্ৰেকিং চিষ্টেম আৰু ৰিয়াৰ ব্ৰেক ডিছ লগত ABS আছে 230 nm ব্ৰেকিং আৰু আপোনালোকে ইয়াত সকলোখিনি ডিজিটেল মিটাৰ পাই যায় কিন্তু ট্ৰাইপোমিটাৰটো আপোনালোকে এনালগ পায় বাকীখিনি সব ডিজিটেল পায় সেম আৰু ইয়াত অন অফ সুইচ আৰু গ্ৰাফিক্স হওক এইটো 3D মডেলত গ্ৰাফিক্স চাইছে চাই লওক কিমান ধুনীয়া বাইক আৰু ইয়াৰ হেডলাইট হৈছে LED টেল লেম্প আপোনালোকে জানেই আৰু ইয়াৰ ছিগনেল হৈছে ইণ্ডিকেটিভ আৰু মই ইয়াৰ প্ৰাইচখিনি কম ডাউন পে'মেণ্ট কম সিহঁতে ভিডিঅ'টো চাই থাকক সকলোকে অকণমান ছাৰ ওচৰলৈ গ'লোঁ ছাৰ বিজি হৈ আছে সেইবাবে মই আপোনালোকক দেখাই দিওঁ ইয়াৰ এক্সুৱেল প্ৰাইচ অনৰোড প্ৰাইচখিনি আৰু চাই দিওঁ ইয়াৰ এক্সুৱেল প্ৰাইচ অনৰোড প্ৰাইচ আৰু ল' ডাউন পে'মেণ্ট কিমান দিব লাগে ইয়াৰ অনৰোড প্ৰাইচটো হৈছে 1,49,588 ৰুপিজ ইয়াৰ অনৰোড প্ৰাইচ এইখন বাইকৰ আপোনালোকে দেখিলে বেছি বাইকৰ অনৰোড প্ৰাইচ আৰু আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট কৰিব লাগিব 50 মান কৰিব লাগিব আৰু আপোনালোকৰ মন্থলি কোৱা নাই আপোনালোকে মিনিমাম 50,000 টকা ডাউন পে'মেণ্ট কৰিব লাগিব আৰু আপোনালোকৰ মানে কিমান মাহৰ কাৰণে আপোনালোকে হেৰি কৰিব লাগে কেইবছৰৰ কাৰণে আপোনালোকে ইয়াত 3 বছৰ কৰিলে পায় বাজাজ ফাইনেন্স এটা আছে আৰু দুটা ফাইনেন্স থাকে ইয়াত LTD ফাইনেন্স আৰু আপোনালোকে ডকুমেণ্টছ লৈ আহিব লাগিব পান কাৰ্ড ভোটাৰ ID আৰু বেংক পাছবুক লাগিবই বেংক পাছবুক নহ'লে নহ'ব আৰু ইমানেই আছিলে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব